কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে। এতিয়া মোক ফোনটো স্কুলৰ পৰা আহি পোৱা সময় হৈছে আৰু সেইবাবে মই কুকাৰত ভাত বহাই দিলোঁ। ভাত হ'ল আৰু এয়া হ'ল আলু আৰু কবি ভাজিছোঁ আৰু এইফালে মাটি দাইল আছে, খাৰত দিছোঁ। আজি আমি তেনেকৈ নিৰামিষে খাম। মই যে আপোনালোকক কৈছিলোঁ মোৰ ফোনটো স্কুলৰ পৰা আহি পোৱা সময় হৈছে বুলি। এয়া চাওকচোন, স্কুল গাড়ীয়ে আহি ল'ৰাটোক নমাই থৈ গৈছে। স্কুলৰ বেগ লৈ আমন জিমনকৈ এখোজ দুখোজকৈ যেতিয়া আহি থাকে তেতিয়া মনটো সঁচাই বহুত বেয়া লাগে ন। তেতিয়া মনটো বহুতেই বেয়া লাগে, কিন্তু বেয়া লাগিলে কি কৰিম, এতিয়া সিহঁতৰ পঢ়াৰ বয়স, পঢ়িবই লাগিব। জীৱন যুঁজত জয়ী হ'বলৈ হ'লে প্ৰথমে শিক্ষাৰো প্ৰয়োজন আৰু সেইবাবে মোৰ ফোনটো আগবাঢ়ি যাওক। এনেদৰে দুখ কষ্টৰ মাজেৰে মাক হিচাপে মোৰ হিয়াৰ ভৰা মৰম সদায় থাকিব মোৰ ফোনটোলৈ। এতিয়া মোক ফোনটোৱে হাত মুখ ধুই আহি ভাত খাবলৈ বহিছে। মা বেটা দুয়োটাই এতিয়া ভাত খাম আৰু মইতো অথনি আপোনালোকক দেখাইছোঁৱেই, এতিয়া আকৌ দেখুৱাইছোঁ। মই মাটি দাইলখন আপোনালোকক দেখুওৱা নাছিলোঁ যে, এয়া মাটি দাইল খাৰত বনাইছোঁ আৰু এয়া আলু আৰু কবিটো ভাজি আপোনালোকক অথনি দেখুৱালোৱেই। মোৰ ফোনটোৱে ভাত খাইছে আৰু আজি ভাত সাজ আমাৰ এনেকৈ নিৰামিষে যাব। আপোনালোকৰ পৰা মৰম চেনেহ সহানুভূতি পাই থাকিলে সদায় ভিডিঅ' দি যাম মা আৰু বেটাই। তেতিয়াহ'লে আজিলৈ বাই বাই। ফোন বাই বাই দিয়া বেটা।